হেল্ল' ফ্ৰেণ্ডছ, মই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে ৱেলকাম কৰিছোঁ। মই বৰ্তমান গুৱাহাটী মহানগৰীতে আছোঁ। মই ইয়াৰ পৰা যোৱা নাই, আজি 3-4দিনমান হৈ গ'ল আৰু ইয়াতে আছোঁ। বা ৰুমত আছোঁ, মোৰ বা এজনী আছে। আমি আগতে যেতিয়া মই গুৱাহাটীত আছিলোঁ তেতিয়াও আমি দুজনী একেলগতে আছিলোঁ, ৰুমমেট আছিলোঁ মানে আমি দুজনী, তাই মই। আজি তাইৰ লগত মানে চিনাকিও কৰাই দিম আপোনালোক সকলোলৈকে। আৰু এতিয়া বৰ্তমান সময় হৈছে 1-1:30 বাজি গ'ল, 2টা বাজিবলৈ 10 মিনিটমান আছে। আমি কেনেকৈনো সময়খিনি, কাৰণ তাই ব্যস্ত থাকে, তাই নিজৰ ডিউটি থাকে, ডিউটিলৈ যায়, সেইটো কাৰণে মানে তাইৰ সৈতে মানে কথা পাতিব পৰা নাই। এনেই তাই মই পাতোঁ, কিন্তু তেনেধৰণে মানে ভিডিঅ' বনাব পৰা অৱস্থাত আমি নাথাকোঁ। এতিয়া আমাৰ অলপমান আজৰি সময়, ভিডিঅ'টো বনাবলৈ লৈছোঁ। আমি কথা পাতিম অকণমান তাইৰ সৈতে আৰু চিনাকি কৰাই দিম আপোনালোকক তাইৰ সৈতে। আপোনালোকে ভিডিঅ'টো প্লিজ চাই থাকিব। কি কৰি দিম বুলি কোৱা ছোৱালীজনী হৈছে এইজনী, মোৰ ৰুমমেট আছিলে, কিন্তু বয়সত যেতিয়া মোতকৈ ডাঙৰ ন, বহুত টৰ্চাৰ কৰিছিলে। সেইকাৰণে আজি মই মানে মোৰ ভিডিঅ'ত যে দেখুৱাৰ ৰিজনটো হৈছে এইটো। একো ডাঙৰ আৰ্টিষ্ট নহয়, চেলিব্ৰিটি নহয়, একো নহয়, কিন্তু মোক বহুত টৰ্চাৰ কৰিছিলে মানে ৰুমত থাকোঁতে। সেইকাৰণে আজি মই মোৰ ভিডিঅ' তেখেতক মই দেখাম। হাই কৈ দিয়া, হাই কৈ দিয়া, হাই কৈ দিয়া, হাই। সেইখিনি নকওঁ আৰু, সেইখিনি ক'লে মানে কাৰণ জেল পৰ্যন্ত হ'ব পাৰে ন কাৰোবাৰ, সেইকাৰণে নকওঁ মই সেইখিনি। এতিয়া তুমি তোমাৰ পৰিচয়টো দি আছোঁ, তুমি কি কৰি আছা, কি নাই, তুমি কেনেধৰণে কিতাপ পত্ৰ লিখিছিলা। এই কিতাপ পত্ৰ মানে মই দেখাম দেই, এইখিনি মই খুচৰি এইবোৰ দেখাবলৈ মন নকৰে দেই, মানে বিচৰা নাই আৰু দেখাবলৈ। অঁ, সেয়া ক'ব নিদিয়ে, মানে ক'ব নালাগে কৈছে। কিন্তু তেখেতে মানে অকণমান কাব্যিক জগতৰ লগত অকণমান মানে কম বেছি পৰিমাণে মানে তেখেত জড়িত হৈ থাকে। সেয়া কোৱাৰ কাৰণে মানে বেয়া পাইছে। সেইটো একো ডাঙৰ কথা নহয়, কম বেছি পৰিমাণে তেখেত মানে সেইটো জগতৰ লগতো মানে জড়িত হৈ আছে। সেই কিতাপকেইখন মইহে খুচৰি উলিয়াই আনিছোঁ তলৰ পৰা, কিন্তু তেওঁ মানে উলিয়াই নানে, দেখাবও নাই বিচৰা। এখন কিবা কিতাপ ৰ'বতে মই দেখাই আছোঁ। নাই দিয়া একো নহয় সেইটো। আৰে কিতাপ কিবা এটা কৰিছিলা, কি ডাঙৰ কথা দিয়া। ৰাতি 2টা বাজি গ'ল, একদম মানে এইটো মধ্যম নিশাই কয় নে পিছ নিশাই কয় নে নাজানো কি বুলি কয়, কাৰফালে কি কয়। মোৰ মতেতো এইটো পিছ নিশাত পৰে। এইটো মোৰ হিচাপত, মই যিটো সময়ত শুওঁ, মোৰ হিচাপত একদম শেষ নিশা আৰু এইটো অলপ টাইম পিছতে ৰাতিপুৱাবই। যিহেতুকে আমাৰ গোটেই ৰাতিটো নষ্ট হ'ল, তো সেইকাৰণে আমি এখেতক এটা ৰিকুৱেষ্ট কৰোঁ যে আমাক এটা কবিতা শুনাই দিয়া। আৰু এখেতৰ পৰিচয়টো দি দিছোঁ। এখেতৰ নাম হৈছে, মাক দেউতাকে ইমান ধুনীয়া নাম এটা দিলে, পাপৰি। তেখেতে কিন্তু নামটো বেয়া পায় পেলাই তেখেতে ফেচবুকত দি থৈছে সোণালী বৰা, চাব পাৰিব। এইটো লোৱা, কবিতা গাবৰ কাৰণে দিছোঁ মই। মোৰ কবিতা এটা গাই দিয়া। লোৱা এইটো লোৱা। কবিতা গাবলৈ কবিতানো কি গাম আৰু, জীৱনটোৱে কবিতা এটা চবৰে ন। যিয়ে হওক আৰু, জীৱনটো কবিতাই হওক, যিয়ে হওক আৰু, গাই পেলাই শুনাই দিয়া আৰু। কোনোবাই যদি চাই মেলে তেতিয়া ভাল লাগিব দিয়াচোন। কবিতা শুনি পোৱা, ভাল পোৱা মানুহো থাকিব পাৰে নহয় মোৰ ইয়াতে। মইহে কবিতাবোৰ বুজি নাপাওঁ, কবিতাৰ ভাষা বুজি নাপাওঁ, কবিতাৰ অনুভূতি বুজি নাপাওঁ। কোনোবা থাকিব পাৰে ন কবিতা ভাল পোৱা, তুমি শুনাই দিয়া কবিতা এটা দিয়া। পিছ নিশাৰ কবিতা। শেষ নিশাৰ কবিতা নে পিছ নিশাৰ কবিতা কম এতিয়া? শেষ নিশাৰ কবিতাও ক'ব পৰা, নহ'লে পিছ নিশাৰ কবিতা, কিবা বেলেগ হৈ যাবও পাৰে এবাৰ যি হওক দিয়া। পাৰে নে নহয়? পাৰে, নিশ্চয়কৈ পাৰে। কিনো ক'ম আৰু, আপোনাৰ পৰা আৰম্ভ কৰোঁ। অঁ, মোৰ পৰা নহয়, আপোনাৰ। অঁ, মানে আপুনিও হ'ব পাৰে বা আপোনাৰো হ'ব পাৰে। বা ঠিক আছে। আমি যিহেতু আমাৰ অসমীয়া সমাজত কি আছে, আপুনিৰ পৰা আৰম্ভ কৰোঁ ন, মানুহৰ সদায়। হয়। নীলিম কুমাৰে লিখিছিলে এটা কবিতা। কবিতাটোৰ নাম দিছে, আপুনি এখন অৰণ্যৰ নিচিনা। আপুনি এখন অৰণ্যৰ নিচিনা, আপোনাৰ ভিতৰত গছ গছনি আছে, আকাশ বগাব খোজা লতা আছে। আপোনাৰ বুকুৰে বৈ গৈছে নিজৰা, শিল আছে আপোনাৰ বুকুত। নিজৰাই সেই শিলৰ মাজেৰে গান গায়, সেই শিল আপোনাৰ বুকুত শিল হৈ নাথাকে। তাত বহি পৃথিৱীৰ আটাইতকৈ কোমল গান গাব পাৰি, আটাইতকৈ দীঘল গান গাব পাৰি। আপুনি কৈছে আপুনি সেউজীয়া, আপোনাক চাবলৈয়ে বেলি ওলায়, জোন ওলায়। আপুনি বেলিৰ সমানেই প্ৰাচীন, জোনৰ সমানেই প্ৰাচীন। আপুনি ৰং নহয়,
আপুনি প্ৰথম সেউজীয়া। আপুনি ডাৱৰ ভাল পায়, ডাৱৰত ভৰি থ'ব খোজে। সেইবাবে বৰষুণে আপোনাক তিয়ায়। কেতিয়াবা একেৰাহে মেঘমল্লাৰ আৰু কেতিয়াবা বহুদিনলৈ পাহৰি যায়। কেতিয়া সৰা পাতেৰে আপুনি মৰমৰণিৰ দলিচা পাতে আৰু চেতাৰত বজাই চৰাই কলৰৱ। আপুনি কাৰো নহয়, আপুনি আপোনাৰেই সেউজীয়া। আপুনি এখন অৰণ্যৰ নিচিনা, মই সেই অৰণ্যত হেৰাই যাব খোজোঁ। সেয়াই অৰণ্যৰ কথা কৈছোঁ। ধন্যবাদ সকলোৰে হৈ পেলাই ময়ে দি দিছোঁ আপোনাক ধন্যবাদটি। বহুত ধুনীয়াকৈ কৰিলে আমাক অকণমান মুহূৰ্তৰ কাৰণে, অকণমান সময়ৰ কাৰণে। আপোনাৰ বুলি যে ক'লোঁ, হয়, পুৰুষবিলাকে ভাল পাব আৰু আপোনাৰ বুলি ক'লে কোনে ভাল পাব? পুৰুষবিলাকৰ বাবে এইটো কবিতা। পুৰুষবিলাকৰ বাবে দিলে দেই। বেয়া পাব নহয়, তিৰোতাখিনিৰ কাৰণে কোনো ক'লে। ঠিকেই কৈছে। হয়। মানে এতিয়া দিয়াখিনি পুৰুষৰ কাৰণে আছিলে আৰু এতিয়া যে পেজ উল্টিয়াইছে নাৰীৰ কাৰণে। নাৰীৰ কাৰণে কিবা এটা নক'লে ভাল নালাগিব আৰু মোৰো গাত লাগিব দিয়াচোন। ইমান সময় মই ফোনটো ধৰি আছোঁ, ভিডিঅ' বনাই আছোঁ, যদি মোৰ কাৰণেই এনেকুৱা কেনেকুৱা লাগিব। এটা দীঘল কবিতা। ৰাতি বুলি ক'লে মোৰ ভাল লাগে, আন্ধাৰ ভাল পাওঁ, যিহেতু ৰাতি ভাল পাওঁ। আৰু ৰাতিৰ যদি জোনাক থাকে আৰু ভাল লাগে সেই ৰাতিটো। এতিয়া তেনেকুৱা এটা কবিতা গাই দিম দিয়া। নীলিম কুমাৰৰ প্ৰেমৰ কবিতা আছিলে, সেইখনৰ পৰাই গাই আছোঁ। জোনাক ভাল পোৱা তিৰোতাজনী, মই যদি আজি ঘৰলৈ উভতি নাযাওঁ, আপোনাৰ বৰ চিন্তা হ'ব নেকি? তেনেহ'লে হওক, মই আজি ঘৰলৈ উভতি নাযাওঁ। আপুনি চাগে কিমান দিন মোৰ বিষয়ে ভবা নাই, সময় পোৱা নাই ভাবিবলৈ। আজি ৰাতিটো যদি মোৰ চিন্তাতে, কেৱল মোৰ চিন্তাতে, মোৰ ভাৱনাতে পাৰ হৈ আপোনাৰ হওক। কত বছৰ ধৰি একেলগে আছোঁ, শুইছোঁ একেলগে, খাইছোঁ, বহিছোঁ। তথাপি মোৰ এনে লাগে যেন বহুদিন আপুনি মোক দেখা নাই। আজি হঠাৎ মই ঘৰলৈ উভতি যোৱা নেদেখিলে মোক চাবলৈ আপোনাৰ খুব মন যাব নেকি? তেনেহ'লে যাওক, আজি মই ঘৰলৈ উভতি নাযাওঁ। বাট হেৰুৱা চৰাইও কেতিয়াবা বাহলৈ উলটিব নোৱাৰে। মই আজি নিজেই নিজৰ বাট হেৰুৱাম। অফিচৰ পৰা বাহিৰে মই ওলামগৈ অন্য ঠাই। কেতিয়াও নাভাবিব যে মই পিতাৰ ঘৰলৈ যাম, নাযাওঁ। বান্ধৱীৰ ঘৰলৈও নাযাওঁ, চিন্তা নকৰিব। মোৰ অতীতৰ কাৰো ঘৰলৈ, কাৰো পদূলিলৈ নাযাওঁ মই। অফিচৰ পৰা ওলাই গধূলিটো পাৰ কৰিম ইফালে সিফালে ঘূৰি। আৰু ৰাতি হ'লেই লাহে যাম পাহাৰলৈ উঠি। কালি পাকঘৰৰ খিৰিকীৰে দেখিছিলোঁ বাহিৰত ফৰিং ফুটা জোনাক। আপোনাৰতো মৰ টোপনি। মই চাই আছিলোঁ ইচাত বিচাত বিচনাত যাব নোৱাৰা উঠি মাজনীয়ে খামচি ধৰি আছিল বুকুখনি। আজি সেই জোনাকত তিতিম আৰু তিতিম। গছৰ ছাঁবোৰৰ সৈতে আজি কথা পাতিম বা নাপাতিম। বতাহক কিবা সুধিম বা নুসুধিম। নিজকে সুধিম নিজৰ কথা, নিজৰ লগতে হাঁহিম, কথা পাতিম। বহুত কথা শব্দহীন। মোৰ চকুত, মোৰ মুখত, মোৰ চুলিত, মোৰ কাপোৰত উপচি পৰিব জোনাক। জোনাকত মই গা ধুম আজলি জোনাক লৈ। আজলি জোনাক লৈ মই পি খাম। মোৰ তেজত বৈ যাব জোনাক, মোৰ ঘামত নিগৰিব জোনাক। মোৰ হাড়ৰ মাজেৰে সৰকি যাব জোনাক। জোনাকৰ বুকুতে পাক খাই জোনাকৰ লগতে গোটেই ৰাতি মই পৰি থাকিম উজাগৰে। ভোক মোৰ নালাগে। জোনাকেৰে মোৰ উদৰ হৈ থাকিব ৰূপালী। আপুনি কিন্তু নোখোৱাকৈ নাথাকিব, মোৰেই শপত।
খালী পেটে আপোনাৰ তোলে যে পুৰণি, ফ্ৰিজতে সকলো আছে, ল'ব কেৱল গৰম কৰি। কুকাৰটোত বহাব ভাতখিনি, বটলটো ধুই মাজনীক এবাৰ গাখীৰ দিব, ওঠত লগাই চাব হৈছেনে কুহুমীয়া। চেনি বেছিকৈ নিদিলে তাই নাখায়, মনত ৰাখিব। আমাৰ দীঘলীয়া সংসাৰৰ ইমানবোৰ দিন ৰাতিৰ মাজত মাত্ৰ এটা ৰাতি এইকণ নপৰিবনে? মইতো ক'তো পাপ কৰিবলৈ নাযাওঁ, পাপ কৰিবলৈও নাযাওঁ। মোৰ কাৰণে এইকণ নপৰিবনে? আৰু যদি একো অঘটন নঘটে ৰাতি, যদি সন্ত্ৰাসবাদীৰ হাতত নপৰোঁ, যদি কোনেও মোক ধৰ্ষণ নকৰে, যদি পুলিচে মোক বিচাৰি নাহে, তেনেহ'লে চাব কুকুৰাই দাগ দিবলৈয়ে নাপাব। মই ৰাতি 9 পুৱাওঁতেই ওলামগৈ ঘৰ। আৰু যদি কিবা হয়, হে ভগৱান, যদি কিবা হয় মোক নাপাব, মই তেতিয়া কুঁৱাত জাপ দিম আৰু ভাৱ হৈ উৰি যাম আকাশলৈ, মেঘম মেঘম। মানুহৰ ঘৰবোৰ তিয়াই, পাহাৰ গছ গছনি পথাৰবোৰ তিয়াই, এজাক দুপাল পিতা বৰষুণ হৈ নামি আহিম। আৰু সেইবাৰ চাব সকলোৰে ভাল হ'ব খেতি। আৰু যদি পানী পোতাত বাল্টি থৈ আপুনি মোক ধৰে কাপোৰ ধুবৰ দৰে, যিদৰে মই ধুইছিলোঁ, মইতো তেতিয়া আপোনালোকৰ কাষলৈ ওলটি যাম, আপোনালোকৰ কাষলৈকে ওলটি যাম। মোক চিনি পাবনে তেতিয়া? মোক চিনি পাবনে? কওক। সিমানে। ধন্যবাদ আমাৰ ফালৰ পৰা। আৰু যোনসকলে মোৰ ভিডিঅ'টো চাব আৰু যিসকলে ভাল পাব, সেই সকলোখিনিৰ হৈ মই এতিয়াই ধন্যবাদ তোমাক কৈ দিছোঁ। ধন্যবাদ দেই, থেংক ইউ দেই। সোণালীৰ পৰা তোমালৈ বহুত বহুত ধন্যবাদ। 3টা চাপৰি মাৰিছোঁ। মোৰ হাতখন নাই। অঁ, তুমি কৈ দিয়া তোমাৰ কবিতাটো এবাৰ শুনিবলৈ। তোমাৰ ফালৰ পৰা কৈ দিয়া আৰু ৰিকুৱেষ্ট শুনিবলৈ পোৱা। ভাল পাই নাপায়তো তেওঁলোকৰ চইচ। আমি ৰাতি সময়টো পাৰ কৰিলোঁ। কেনেধৰণে পাৰ কৰিলোঁ আপোনালোককো দেখালোঁ। দুটা কবিতা, এটা পুৰুষৰ বাবে, এটা নাৰীৰ বাবে। 2টা কবিতা দিলোঁ, প্ৰেৰণ কৰিলোঁ। আপোনালোকে আঁকোৱালি ল'ব, সেয়া আমি আশা ৰাখিলোঁ। ধন্যবাদ।